নমস্কাৰ মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হোলি যিহেতু সেইকাৰণে আজি আহিছোঁ আমি গুৱাহাটীতে এনেই ফুৰিবলৈ। গুৱাহাটীতে থাকোঁ যিহেতু সেইকাৰণে অলপ ওলাই আহিছোঁ। আপোনালোকে চাওক কেনেকৈ পালে গুৱাহাটীত হোলি। আজি হোলি যিহেতু সেইকাৰণে এটা বিশেষ ব্লগ বনাবলৈ চেষ্টা কৰিছোঁ। ব্লগটো আজি বেলেগ একো নাই, এনেই অলপ ঘূৰিম, গৈ পেলাই আজি গুৱাহাটীত হোলি কেনেকৈ পালে তাকে আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিম। যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লগতে ঘণ্টা বটনটো লাইট হৈ দিব, তেতিয়াহ'লে আগলৈ পাব ভিডিঅ'বিলাক, ভাল ভাল ভিডিঅ'বিলাক পাব। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। এতিয়া ভিডিঅ'টো চাই লওক, তাৰপিছত মই দেখাবলৈ চেষ্টা কৰিম। পুৰা কালাৰ হৈ গৈছে, বেছি নাই কাপালি বেছি নাই আৰু বহুত ধুনীয়া ধুনীয়া জেগালৈকে যাম, ভিডিঅ' বনাম ধুনীয়া ধুনীয়া, হ'বলৈ চিন্তা নকৰিব। ছাবস্ক্ৰাইব কৰি ৰাখিব দিয়ক চেনেলটো, ধুনীয়া ধুনীয়া ভিডিঅ'বিলাক পাই থাকিব, চিন্তাই নকৰিব। ভিডিঅ'টো এনজয় লওক মজাকৈ।
আমি এতিয়া আছোঁ পল্টন বজাৰত আৰু পল্টন বজাৰত কিছুমান হোটেল মৈত্ৰীৰ ওপৰৰ পৰা কিছুমান শ্বৰ্ট ভিডিঅ' লৈছিলোঁ তাৰে কেইটামান শ্বৰ্ট ভিডিঅ' চাই লওঁ চাওঁ একদম ধুনীয়া চবে একদম হোলী মনাইছে হোলী পালিছে এইগিলা অৱস্থাই নাই মোৰো অৱস্থা নাই চুলিৰ ৰং কিবা হৈ গৈছে হেপী হোলী